নমস্কাৰ সকলোকে। বৰ্তমান মই যোৱাকালি ৰাতি পোলাও আৰু চিকেন বনাইছিলোঁ, তাকে বোলে আপোনালোককো দেখাওঁ কেনেকৈনো বনালোঁ। ধুনীয়াকৈ মই ঘৰুৱা ষ্টাইলতে বাৰু বনাইছোঁ, কোনো মই ৰেচিপি বুলি কোৱা নাই। জাষ্ট মই ঘৰত যেনেকৈ বনাইছোঁ তেনেকৈ আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ। ধুনীয়াকৈ মই মাংসখিনি ধুই ল'ম, ধুই বাহিৰলৈ লৈ ধুনীয়াকৈ এক পিচকৈ মই চাফা কৰিম বাৰু। কাৰণ এক পিচকৈ চাফা যদি নকৰে বহুত বেছি লেতেৰা থাকে, কাৰণ যিহেতু কাঠৰ টুকুৰাত কাটে, মাংসটো কাঠৰ টুকুৰাত কাটিলে বহুত বেছি লেতেৰা লাগি যায় কাঠৰ টুকুৰাৰ পৰা। ধুনীয়াকৈ এইখিনি চাফ কৰি ধুব লাগিব, নুধুলে বাৰু বহুত বেছি লেতেৰা থাকে, মোৰ খাবলৈ ভাল নালাগে। আৰু মই ব্ৰইলাৰ মাংস বিশেষকৈ বৰ্তমান খোৱা অলপ কমাই দিছোঁ। খাওঁ বাৰু, নোখোৱা নহয়, কিন্তু খুব বেছি কম, একেবাৰে কম। মই ইমান বেছি ভাল নাপাওঁ আৰু ব্ৰইলাৰ। ইয়াত ধুনীয়াকৈ ধুই আছোঁ, মই এক পিচকৈ বাৰু ধুই আছোঁ, কাৰণ একেবাৰে খুচুমুচুকৈ ধুলে লেতেৰাবিলাক ওলাই নাযায়। সেইটো কাৰণে মই একেবাৰে কমকৈ এক পিচকৈ লৈ ধুনীয়াকৈ চাফ কৰি ধুই ৰাখিলোঁ। এতিয়া মই গোটেইখিনি বস্তু যোগাৰ কৰিব লাগিব। এতিয়া ধুনীয়াকৈ মোৰ হাজবেণ্ডৰ কাৰণে চাহ বনাইছোঁ, চাহটো দিব লাগিল, কাৰণ এনেই গধূলি আমি চাহটো খোৱা বৰ্তমান চাহ খাব বাদ দিয়াৰ দৰেই হৈছে। চাহ বনাই ৰাখিছোঁ, আদা ৰহুনখিনি খুন্দি ল'লোঁ, আৰু এইপিনে মই কেৰাহী পাতি ৰাখিছোঁ। কেৰাহীটোত মই তেল দিছোঁ, ইয়াতে মই আদা ৰহুনখিনিও দিব লাগিল, কাৰণ মই ইয়াতে বুট ভাজিম। এতিয়া যিটো ৰঙা বুটটো আছে এই ভাজি কেতিয়াবা গধূলি খাবলৈ মন যায়, খাব ভাল লাগে। ধুনীয়াকৈ অকণমান মই জাষ্ট বইল কৰি ৰাখিছোঁ, নহ'লে ভাজি থাকিব লাগিলে বহুত বেছি টাইম লাগি যায়। অকণমান এটা চিটি মৰাই লৈছোঁ ধুনীয়াকৈ। এতিয়া ভাজি দিলে খুব বেছি টাইম নালাগে, পটাপট হৈ যাব, কাৰণ টাইমো বিশেষ নাই। মানুহটো আহি যিহেতু খাবলৈ দিব লাগিল জল্দি কিবা এটা, কাৰণ দিনত তেনেকৈ দুপৰীয়া ডিউটি গ'লে আৰু দুপৰীয়া খাবলৈ নাহে। সেইকাৰণে মই ভাবিছোঁ যে একেবাৰে ধুনীয়াকৈ কিবা এটা বনাই দিওঁ, খাব আৰু অকণমান টাইম ৰেষ্ট কৰিব, যিহেতু কাম আছে আমাৰ নিজে যাবলগীয়া। সেইটো কাৰণে জল্দি খানা বনাই লওঁ, বনাই পিনি খাওঁ। এতিয়া হাজবেণ্ডক চাহ দিওঁ, চাহটো খাই লওঁ, চাহ পানী খাই বৈ একেবাৰে ওলাই যাম আমি ধুনীয়াকৈ। এয়া চম্পাপুৰি মানে কি মিঠাই আছিলে, সেইটো দিলোঁ, আৰু বুট ভাজি ধুনীয়াকৈ বিস্কুট এনেকৈ গোটেইখিনি বস্তু দি এতিয়া চাহ খাবলৈ দিব যাম। চাওঁ বাৰু দিবই যাব লাগে নে আহিবই নিজে খাবলৈ। ক'লে যে নালাগে যা আহিব, মই আহি আছোঁ চাহ খাবলৈ ধুনীয়াকৈ। আছোঁ মই হাজবেণ্ডক দিব যাওঁতে ক'ব লাগিছে ৰ'ব মই আহি আছোঁ, আনিব নালাগে। ধুনীয়াকৈ মই এতিয়া লৈ আহিলোঁ, চাহটো আনি ৰাখি থৈ দিলোঁ। ইয়াৰ হাজবেণ্ড যিহেতু আহি গ'ল চাহ খাবলৈ। এতিয়া মই মাংসখিনি বহাই ৰাখিছিলোঁ, একেবাৰে অকণমান তেল দি পেলাই কেৰাহীটো ধুনীয়াকৈ বহাই ৰাখিছিলোঁ। মাংসখিনি বহুত বেছি তেল ওলাইছে, তেল ওলাই গৈছে। তেলটো ওলাই গৈ ধুনীয়াকৈ মই আদা ৰহুনখিনিও দি দিলোঁ, বঢ়িয়াকৈ ভাজি আছোঁ। এতিয়া অকণমান টাইম ভাজি ল'ব লাগিব, নহ'লে মানে কেঁচা গোন্ধটো নাযায়। কেঁচা গোন্ধটো নগ'লে ভাল নালাগে খাবলৈ। এতিয়া ধুনীয়াকৈ মই ধুই পখালি ধুনীয়াকৈ মই গেছটো কমাই পেলাই এইখিনি ভাজিম। এতিয়া এইখিনি ভাজা হৈ যোৱাৰ পিছত এই তেল চাই আপোনালোকে ইমান বেছি তেল ওলাইছে। এনেকৈ যদি ভাজা যায় অকণমান তেল কমকৈ দি পেলাই কেৰাহীটোত ধুনীয়াকৈ মাংসখিনিও বঢ়িয়াকৈ সিদ্ধ হয়, আৰু সেই তেলতে ধুনীয়াকৈ আপোনালোকে গোটেইখিনি পিঁয়াজ হওক মাই মছলা গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ব পাৰে। আপোনালোকৰ কথা দিয়কচোন, মই এনেকৈ বনাওঁ। আৰু ইয়াত পিঁয়াজ মোৰ বিলাহী গোটেইখিনি দিলোঁ, দি কিনে ধুনীয়াকৈ মই এইখিনিতে ভাজিব লাগিব, নহ'লে কাৰণ কেঁচা গোন্ধটো নাযায় ন, বহুত বেছি ভাজিব লাগে। এতিয়া মই বঢ়িয়াকৈ ভাজি ল'লোঁ, লৈ এতিয়া মই কেৰাহীটোত অকণমান গেছটো বঢ়াই দিছোঁ বাৰু। গেছটো বঢ়াই দি কিনে এতিয়া মই ইয়াতে আৰু পোলাও বনোৱাৰ কাৰণে কুকাৰ বহাই ৰাখিছোঁ। কুকাৰটো অৱশ্যে মই পোলাও বনাইছোঁ, কি কয় জহা, ভোগালী জহা, সেইটোৰে মই বনাইছোঁ বাৰু। আজি কেনেকুৱা লাগে আজিলৈকে বাৰু বনোৱা নাছিলোঁ, হাজবেণ্ডে কৈ আছে ভাল নালাগিব খাবলৈ। মই বোলো দিয়াচোন আজি ট্ৰাই কৰোঁ কেনেকুৱা লাগে। তাকে মই ধুনীয়াকৈ বনোৱা হৈ গ'ল। অকণমান তাতে মই বাটাৰ দিছোঁ, খাবলৈ অলপ গোন্ধটোও ভাল লাগে, খাবলৈও টেষ্টি লাগে, সেইটো কাৰণে অকণমান বাটাৰ দিছোঁ। দি পেলাই ধুনীয়াকৈ মই এতিয়া সেইখিনি ৰাখি দিলোঁ। এয়া মই চিকেনখিনি হোৱা নাই, চিকেনখিনি হ'লে আৰু এয়া মোৰ হ'ব আৰু অকণমান হৈ গ'ল, অকণমান আৰু হৈ গ'লে মানে পানীটো অকণমান শুহি ল'লে ধুনীয়াকৈ মই ধনিয়া দি দিলোঁ। এয়া আৰু হাজবেণ্ডক খোৱাৰ কাৰণে যোগাৰ কৰোঁ, হাজবেণ্ডক
দিওঁ, পাপাক দিওঁ, মানে পাপা মানে শহুৰক, মোৰ শহুৰ হয়, তেখেতক দিওঁ, দি পেলাই আৰু ময়ো খাম বাৰু। দুজনক দিয়া হ'লে তাৰপিছত ময়ো খাম একেলগে, হাজবেণ্ড আৰু মই একেলগে খাব বহিম। হাজবেণ্ডলৈকে মই ধুনীয়াকৈ যোগাৰ কৰি আছোঁ, পাপালৈকে যোগাৰ কৰি আছোঁ। দুয়োটা এখন লগাইছোঁ, মোৰখন পিছত লগাম বাৰু। দুয়োজনক দিব পাৰিলে তাৰপিছত নেক্সট মই খাম। হাজবেণ্ডক কিন্তু মই 1000 আগতে দি আহোঁ, কিন্তু মই নোযোৱালৈকে ৰখিয়ে থাকিব একেলগে, অকলে আৰু নাখায়। সেইটো মানে ধুনীয়াকৈ পাপাক দিলোঁ, পাপাক ডাইনিঙত দিলোঁ, আমিতো টিভি ৰুমত খাম, যিহেতু তাতে টিভি চাই আছে, টিভি চাই খাব, সদায় টিভিৰ ওপৰতে ভাত খায়। তো ধুনীয়াকৈ মই এতিয়া দিবলৈ গৈছোঁ, দি আহোঁ, তাৰপিছত আকৌ মই এইখিনি লৈ যাম, একেলগে খাম বাৰু। খাই কিনে দেখাই আছোঁ বাৰু কেনেকুৱা লাগিছে। এতিয়া খাবলৈ মই বহিলোঁ, হাজবেণ্ডো বহিছে বাৰু, হাজবেণ্ডক মই দেখুওৱা নাই, অলপমান বেয়া পায় দেখালে, ভিডিঅ' চিডিঅ'ত আহিবলৈ অলপ টান পায়। মইহে কেতিয়াবা মনে মনে ভিডিঅ' কৰোঁ। এতিয়া মই খাই আছোঁ বাৰু, এতিয়া ভগৱানৰ নামত অলপমান মই সদায় খোৱাৰ আগত দিওঁৱে বাৰু। খালোঁ বাৰু, খাই লৈ ভালেই লাগিছে। আমাৰ হাজবেণ্ডেও কৈছে যে এদিনে খোৱা হিচাপত জহা চাউলৰ পোলাও বেয়া লগা নাই দেখোন। মই হয় নেকি, হাঁহি আছে, কৈ আছে, কৰি হাঁহি আছে, তুমি দেখোন কি বস্তু, যেনেকৈ নহওক যিকোনো বস্তুৰে যেনেকৈ নহওক বনাব পাৰা। বাই বাই। ইয়াৰ হাজবেণ্ডে খাই আছে, আজিলৈ বাই বাই।